हेलो बंधु बान्धवीসকল पुनरबार मैं नतुन एटा भिडिओले आपनालोকৰ মাজলৈ আহিলো। আজি আমি চেনিপুঠি মাছ আনিলো বজাৰৰ পৰা। চেনিপুঠি মাছ আৰু কচুলতি ঔটেঙাৰ সৈতে এসাঁজ বনাই খাম বুলি ভাবিছো। ভিডিওটো কেনেকুৱা হয় আপোনালোকে হেকলৈকে চাই যাওক। আজি বজাৰত বহুত দিনৰ মূৰত চেনিপুঠি মাছ ওলালে। তাৰ পাছত আনিলো আমি আজি ঔটেঙা আৰু কচুৰ সৈতে এসাঁজ ঠিকছে বনাই খাম। আপোনালোকে ভিডিওটো হেকলৈকে চাই যাওক। এয়া মই মাছ বছা আৰম্ভ কৰিছো আৰু কিমান সময় হয় মাছ কেজনী আমি বাছি লওঁ। তাৰ পিছত চাই যাওক। ভালদৰে মোৰ মাছ বছা অভ্যাসে নাই। যেনেকৈ পাৰিছোঁ বাচিছোঁ আৰু ভালদৰে মোৰ তেনেকৈ আগে পিছে মাছ বছা অভ্যাসটো নাই। আজি তাকে চেষ্টা কৰি চাইছোঁ। আমাৰ মায়ে কচুলতি গুচাই আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া আমাৰ কচুলতি গুচোৱা হৈ আছে, চাই লওক বন্ধুসকল। চাই দিওঁ এইপিনে বা এইয়া কচুলতি এইখিনি মাছ বচা হৈ গ'ল আৰু এইটো ঔটেঙাৰ লগত আজি এসাঁজ খাম। চাই লওক বন্ধুসকল, চেনিপুঠি মাছ। আমি এনেদৰে মাছ বচা মেলা কৰাৰ পিছত কচুলতিখিনি বইল কৰিছোঁ। তাৰ পাছত আমি এনেদৰে প্ৰয়োজন অনুসৰি হালধি দিলোঁ, তাৰপৰা নিমখ দিলোঁ অলপ, মাছখিনি ধুনীয়াকৈ অলপ সানি ল'লোঁ। সানি অকণমান টাইম ৰাখি আমি এতিয়া মাছখিনি ফ্ৰাই কৰিম। চাই যাওক বন্ধুসকল। এনেদৰে আমি মাছখিনি অলপ ফ্ৰাই কৰি লৈ অলপ টাইম ৱেইট কৰি দিলোঁ। তাৰ পাছত চব্জিখিনি অলপমান পাছত বনাম, তাকে এতিয়া আপোনালোকে চাই যাওক। আমি এনেদৰে সকলোৱে বহি কথা বতৰা পাতি পোৱালীকেইজনীৰ লগতো অলপ টাইম পাছ কৰিছোঁ। চাই যাওক। আমি এনেদৰে চব্জি বনোৱা আৰম্ভ কৰি দিলোঁ আৰু তাৰপাছত তেল দিলোঁ। তেল দি কিনে অলপ পিঁয়াজটো ভাজি ল'লোঁ। ভজাৰ পাছত নহৰু আৰু আদা অলপ দিলোঁ। দি এতিয়া আমি ঔটেঙাখিনি ভাজি ল'ম, ধুনীয়াকৈ ঔটেঙাখিনি ভাজি ল'ম। এতিয়া প্ৰয়োজন অনুসৰি মই অলপ নিমখ দিলোঁ, তাৰপিছত অলপ হালধি দিম। অলপ হালধি দিলোঁ, তাৰপাছত আকৌ ভাজিলোঁ ধুনীয়াকৈ। ঔটেঙাখিনি সিজালৈকে আমি অলপ ৱেইট কৰিলোঁ। চাই যাওক, ঘৰতে বহি বহি এনজয় কৰক। আমি এনেদৰে ধুনীয়াকৈ ঔটেঙাখিনি ভাজি ল'লোঁ। ঔটেঙাখিনি ধুনীয়াকৈ সিজাৰ পাছত কচু আৰু আলু দি দিলোঁ, লগতে ভাজিছোঁ আৰু। চাই যাওক। আহক বন্ধুসকল, চাই লওক।
আমাৰ অৱশেষত কচুলতি আলু আৰু ঔটেঙা ভজা হৈছেগৈ ধুনীয়াকৈ আমি ঢাকোন মাৰি মাৰি কেইবাবাৰো ধুনীয়াকৈ বহুতকণ সময় ভাজিলোঁ ভাজি গোটেইখিনি অলপ সিজাৰ পাছত চব্জিখিনি ভজাৰ পাছত আমি অলপ পানী দি দিলোঁ পানীখিনি উতলাৰ পাছত আকৌ ফ্ৰাই কৰি থোৱা মাছখিনি মানে আমি পানীতে দি দিলোঁ অলপ উতলালোঁ ভালদৰে আকৌ ফাইনেলি আমাৰ মাছ আৰু কচুলতি হৈ গ'ল বনোৱা ফাইনেলি আমাৰ ভাত ৰেডি হৈ গ'ল এয়া চাই লওক মাছ এয়া আমাৰ ভাত এয়া মাছ কচুলতি আৰু ঔটেঙা এয়া মাছ ফ্ৰাই আৰু তিয়ঁহ গাজৰ আৰু জলকীয়া দুটা লৈছোঁ এতিয়া মই খাম চাই থাকক চকী বিচাৰি থাকিবলৈ হ'ব নহ'ল বন্ধুসকল বিচনাতে বহি ভাত মাৰি দিলোঁ পূৰা সঁচাকৈ বন্ধুসকল কচুলতি আৰু মাছ খাই কিন্তু বেষ্ট বহুত ধুনীয়া লাগিলে মানে মই বহুত বেছি ভাল পালোঁ আপোনালোকে এনেদৰে কচুলতি ঔটেঙা মাছ এনেদৰে কেতিয়াবা বনাই খাব ভাল লাগিলে বহুত বেছি ভাল লাগিলে খাই চাওক এদিন বনাই কচুলতি মজা ইয়াম্মি এয়া মাছ চেনি পুঠি মাছ মজা খাবা না খাবা না খাবা না আকৌ মোৰ ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব চেনেলটো কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই বাই গুড নাইট